নমস্কাৰ বন্ধুসকল, মই মিন্ময় শইকীয়া আৰু মোৰ মিন্ময় শইকীয়া ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এতিয়া আমি হিমাংশু প্ৰসাদ দাসৰ গৰু চিনেমাখন চাবলৈ যাওঁ। এইখন নগাঁও নাট্য মন্দিৰত চলি আছে। নগাঁও নাট্য মন্দিৰত এই গৰু চিনেমাখন চলি আছে। আমি এতিয়া 5:30 টিকট কাটি থৈছোঁ। এয়া আমি এতিয়া চাবলৈ যাম আৰু আপোনালোকক আজি আমি দেখুৱাম গৰু চিনেমাখন মানুহে চাই কেনে পাইছে, মানুহৰ মনৰ ভাৱখিনি আপোনালোকক দেখুৱাম। মাজে মাজে অকণ চিনেমাৰ কিছু আভাসো দিম, কেনেকুৱা চিনেমাখন কেনেকুৱা গোটেইখিনি আপোনালোকক দেখুৱাম। ঠিক আছে, বলক আজি আমি ভিডিঅ'টোলৈ আগবাঢ়ি গৈ থাকোঁ। আৰু বন্ধুসকল, এতিয়া আমি নগাঁও নাট্য মন্দিৰত আছোঁ। ইয়াতে আজি গৰু চলিলে আমি 5:30 শ্ব'টো চালোঁ। আৰু ইয়াতে আজি আয়োজক দাদা আছে, এজন দাদা অকণমান পোহৰলৈ আহক। দাদা, আপোনাৰ নামটো প্ৰথমে কওক। মোৰ নাম মনোজ সিংহ ৰাজা আৰু মই নগাঁও যি চিনেমাৰ লগত জড়িত। হয়, আৰু হিমাংশু প্ৰসাদ দাসৰ যিখন গৰু চিনেমা অসমবাসীক উপহাৰ দিছে, এই গৰু চিনেমাখনত কোনো কৃত্ৰিমতা নাই, সেই বিষয়ে আপুনি কি ক'ব? নিশ্চিতভাৱে আপুনি বিগত সময়ত দেখা পাইছিলোঁ যে আমাৰ কৰোণাৰ নিচিনা এটা পৰিৱেশ আছিলে, তাৰ আগত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ হৈছিলে। সেইটো কাৰণে অসমীয়া যি চিনেমা জগতখন প্ৰায় মৃতপ্ৰায় ৰূপলৈ গৈ আছিলে। তেনেকুৱা এটা মুভমেণ্টত, তেনেকুৱা এটা মুহূৰ্তত হিমাংশু প্ৰসাদ দাসে নিজৰ এটা চিন্তাধাৰাৰে এই চিনেমাখন এনেকৈ ধৰণে প্ৰমোট কৰিছে, যাতে গাঁৱৰ প্ৰত্যেকজন তলৰ পৰ্যায়ৰ মানুহলৈকে এই চিনেমাখন প্ৰদৰ্শনী হ'ব পাৰে। আৰু এটা উদাহৰণতিক চিন্তাধাৰাৰে তেওঁ এটা নতুন কনচেপ্ট আনি পেলাই আৰু চাহজাহান নগৰীয়া যিখন উপন্যাস আছিলে তাৰ ভিত্তিত এই চিনেমাখন একেবাৰে যথেষ্ট গুৰুত্বপূৰ্ণ কথা, যথেষ্ট উল্লেখনীয় কথা। অসমীয়া চিনেমা জগতত এই চিনেমাখনৰ যোগেদি আৰু আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। আৰু বন্ধুসকল, এইজন দাদাক লগ পালোঁ, অকণমান পোহৰলৈ আহক। দাদা ইয়াৰ আয়োজক কমিটিৰ হয়। দাদা, আপুনি ইয়াৰ কোনটো লাইন চাই আছে আপুনি? মই গোটেই অভাৰত গোটেইখিনি আমি সকলোৱে মিলি কৰিছোঁ দেই। আৰু ইমান এখন ভাল ছবি, ইমান এটা ভাল খবৰ জাতিটোৰ কাৰণে, উদ্যোগটোৰ কাৰণে, আশাৰ সঞ্চাৰ কোভিডৰ কাৰণে গোটেই পৰিৱেশটোৱে বিনষ্ট হৈ গৈছে, সকলোৱে গম পাইছে। কিন্তু এতিয়া এই ছবিখনে, ইমান ধুনীয়া ছবিখনে প্ৰকৃততে গাঁৱে ভূঞে নগৰে চহৰে অসমীয়া ছবি আৰু বন্ধুসকল, আমি আপোনালোকক এটা কথা ক'ম, এতিয়া অসমৰ প্ৰত্যেকখন ঠাইতে শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেইখিনিতে এই গৰু চিনেমাখন চলিব। আৰু আপোনালোকে চাব, কোনো ধৰণৰ বেছি প্ৰাইচ দিব নালাগে, মাত্ৰ 100 টকা আৰু 200 টকাত ইমানেই থাকিব, তাতকৈ বেছি নহয়। আৰু চব হলতে চলিব, কোনো ধৰক চিনেমা হলত এতিয়া বন্ধ হৈ আছে, চিনেমা হলত নচলে। অলপ বেলেগ কনচেপ্টত আপোনালোকে চবতে সেই চিনেমাখন উপভোগ কৰিব পাৰিব। স্কুলত উপভোগ কৰিবলৈ পাব, কোনোবা নাট্য মন্দিৰত উপভোগ কৰিবলৈ পাব, কোনোবা হলত পাব, ডাঙৰ ক্লাবত পাব। মুঠতে অত্যন্ত বেলেগ কনচেপ্টত লৈছে এইটো হিমাংশু দাই। আৰু আমাৰ ফালৰ পৰা, বিশেষকৈ মোৰ ফালৰ পৰা, সকলোৰে ফালৰ পৰা হিমাংশু দাক মোৰ অন্তৰৰ ফালৰ পৰা বহুত ধন্যবাদ দিছোঁ। ইমান ধুনীয়া এখন চিনেমা অসমক উপহাৰ দিয়াৰ বাবে। আপোনালোকক সকলোৱে এই গৰু চিনেমাখন চাব, চালেহে বুজিব এই চিনেমাখন। ঠিক আছে, আৰু আপোনালোকে চাব বুলি আমি আশা কৰিলোঁ। আৰু হিমাংশু দা, আপোনাক ইয়াৰ পৰা আমি ধন্যবাদ জনাইছোঁ। দাদা, হিমাংশু প্ৰসাদ দাসৰ যিখন গৰু ফিল্ম, এইখন আপুনি মানে কেনেকৈ এতিয়ালৈকে চোৱা নাই, এতিয়া লাষ্ট শ্ব' ষ্টাৰ্ট হ'ব, আপোনাৰ মনৰ ভাৱটো অকণ কওক, কেনেকুৱা লাগি আছে মনৰ ভাৱটো? মনৰ ভাৱটো এটা আৱেগত আছোঁ। হয় হয় ক'ব পাৰিম হয় 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 শুনি আছোঁ। আৰু বন্ধুসকল, আপোনালোক আহিব ইয়ালৈ। আমি বৰ্তমান এতিয়া নগাঁও নাট্য মন্দিৰত আছোঁ। আপোনাৰ মানুহৰ কিছুমান ৰিভিউ ল'লোঁ। মানুহে বহুত আশাৰে ৰৈ আছিলে এই চিনেমাখন উপভোগ কৰিবলৈ, বহুতেই ভাল পাইছে। আৰু আপোনাৰ মানে কেইটা শ্ব' টোটেল? 5টা শ্ব'। আৰু এজন মোৰ দাদা হয়,
এওঁ ঘৰ ডিব্ৰুগড়ত, এওঁ নগাঁৱত থাকে আৰু এওঁ মানে সামাজিক কামৰ লগতো জড়িত হৈ আছে। দাদা প্ৰথমে তোমাৰ নামটো এবাৰ কৈ দিবা। মোৰ নামটো ৰাজদীপ আহোম। দাদাৰ নামটো ৰাজদীপ আহোম, অকণমান ডাঙৰকৈ ক'বা। ৰাজদীপ আহোম। ৰাজদীপ আহোম। তাৰপিছত দাদা আজি কেইটা শ্ব' চলিল টোটেল? আজি 5টা শ্ব' চলিছে দিনটোত আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আছে ইয়াত। হয়, যথেষ্ট সঁহাৰি পাইছোঁ। 5:30 বজাৰ যিটো শ্ব' আছিলে সেইটো সম্পূৰ্ণ হাউচফুল হৈ পৰিছে। আৰু বন্ধুসকল ইয়াতে মই এজন মানুহক লগ পাইছোঁ, ছেকেণ্ড হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে নিউজ লাইভ বা অসমৰ যিকোনো আপোনালোকে প্ৰতিদিন টাইমত দেখি থাকে আৰু বেহাৰবাৰী আউটপোষ্টতো দেখে আৰু আজিকালি নেদেখে। আৰু কে ছাৰে এওঁক লৈ সদায় আপত্তি কৰিছিলে আই চি ছাৰৰ ওচৰত, আৰু সেইজনে এইজন। নমস্কাৰ দাদা, আপোনাৰ নামটো এবাৰ কওক। আপোনাৰ নামটো হিমাংশু। হিমাংশু। আজি হিমাংশু গৰু চলি আছে ইয়াত। দুইজন হিমাংশু একেলগে আজি তাৰে এজন হিমাংশুক লগ পালোঁ। এজন হিমাংশু হয়তো চাগে গুৱাহাটীত আছে আৰু তেওঁকো অতি শীঘ্ৰে লগ পাম বুলি আশা কৰিছোঁ। আৰু দাদা আপোনাক আজি এটা মই কাষতে পাই আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, আপুনি আমাৰ মামাৰ এটা নাই এইবিলাক এতিয়া নালাগে। মামাৰ এটা ৰিভিউ আপুনি দিয়কচোন। হিমাংশু দাৰ যিখন চিনেমা, সেই চিনেমাখনক কেনেকুৱা লাগিল সেইটো মামাৰ ষ্টাইলত নকওঁ, মই অলপ জুবিন দাৰ ষ্টাইলতে, যি ইমান এটা নাচাওঁ দিওঁ। খুব ধুনীয়া এখন চিনেমা চলি আছে, গৰু। তো মোৰ জুলু তুলু গোটেইখিনি চেঞ্জ কৰি পেলালে গোটেই। এতিয়া জুলু গৰু হৈ গ'ল গোটেইখিনি। গোটেইখিনিকে অনুৰোধ কৰোঁ যে সকলোৱে চাওক। আৰু এটা কথা ক'ম, লাভ ইউ অল এণ্ড থেংক ইউ। জয় অসম। জয় অসম। আৰু দাদা মোৰ ফালৰ পৰা এটা অনুৰোধ, প্লিজ মামাৰ কৃষ্ণ প্ৰভু, মোৰ চাকৰি এটা আছে নহয়, চাকৰিটো নাইকিয়া হৈ যাব। একো নহয়, এবাৰ কওক মানে চিনেমাখন কেনেকুৱা লাগিল সেইটো মামাৰ সুৰত এবাৰ কৈ দিয়ক। বোপায়ো কৃষ্ণ, আজি নালাগে। বাই বাই। ঠিক আছে দাদা, আপোনাক লগ পাই ভাল লাগিল। থেংক ইউ। আৰু মোৰ ইউটিউব চেনেলটো আপুনি চাব। অ'কে, নিশ্চয় চাম। এইজন দাদাক পাই আজি সঁচাকৈ বহুত ভাল লাগে। মোৰ খুব ধুনীয়া ভাইটি দেই। ইউটিউব চেনেলটো সকলোৱে চাব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, দি পেলাই যি কৰে কৰি থাকিব। ঠিক আছে, আপোনালোকে যি কৰে কৰি থাকিব। আৰু এয়াই আছিল আজি নাট্য মন্দিৰৰ কিছু ভাল লগা মুহূৰ্ত যি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে হিমাংশু প্ৰসাদ দাসৰ যিখন গৰু চিনেমা, সেই গৰু চিনেমাখন চাব। শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া সেই চিনেমাখন চলিব আৰু কোনো বেলেগ চিনেমা হলত গৈ চাব নালাগে। এটা বেলেগ কনচেপ্টত সেই চিনেমাখন চলিছে। আপোনালোকে নিজৰ ওচৰৰ স্কুলত চাব পাৰিব, নাট্য মন্দিৰত চাব পাৰিব, ডাঙৰ হলত চাব পাৰিব। এটা বেলেগ ইউনিক কনচেপ্ট এটা লৈ হিমাংশু প্ৰসাদ দাসে সেই চিনেমাখন সকলোৰে আগত উপস্থাপন কৰিছে আৰু আপোনালোকে সেই চিনেমাখন চাব বুলি আশা কৰিছোঁ। আৰু কোনো ধৰণৰ হেভি বাজেট নাই, মানে আপোনালোকে কোনো বেছি পইচা দি চাব নালাগে। 100 টকা বা মাত্ৰ 200 টকা দি আপোনালোকে সেই চিনেমাখন উপভোগ কৰিবলৈ পাব আৰু সকলোৱে সেই চিনেমাখন চাব বুলি আশা ৰাখিছোঁ। আৰু সদৌ শেষত মই হিমাংশু প্ৰসাদ দাসক, হিমুদাক মোৰ অন্তৰৰ পৰা ধন্যবাদ দিছোঁ। অসমবাসীক ইমান ধুনীয়া এখন চিনেমা উপহাৰ দিয়াৰ বাবে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু অলপ শ্বেয়াৰ কৰি দিব। কিয় শ্বেয়াৰ কৰি দিলে তেতিয়া যিমান আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেতিয়া সেই ভিডিঅ'টো সকলোৰে মাজত গুচি যাব। তেতিয়া হিমুদাৰ যিখিনি মানুহে নাজানে, হিমুদাৰ যিখন গৰু চিনেমা, সেই চিনেমাখন সকলোৱে তেতিয়া জানিব। আৰু ঠিক আছে, ভিডিঅ'টো আজি ইমানেই।